একেলগে আৰু আজি মোৰ লগত উপস্থিত আছে আন এগৰাকী যুৱ প্ৰজন্মৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী দীপুল বেজবৰুৱা। গতিকে আহক আজি শিল্পীগৰাকীৰ পৰা কিছু মনৰ কথা জানিম আৰু লগতে সুন্দৰ নামৰ দিহা উপভোগ কৰিম। দীপুল, পোনপ্ৰথমে তোমাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। তোমাৰ পৰিচয়টো জানিব খুজিছোঁ, সম্পূৰ্ণ পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰী দীপুল বেজবৰুৱা। মোৰ দেউতা স্বৰ্গীয় চানাৰাম বেজবৰুৱা, গাঁও নিষ্কগতা, ডাকঘৰ ঘগ্ৰাবাৰ, থানা ঘগ্ৰাবাৰ, জিলা নলবাৰী, অসম। আহক এতিয়া আমি দীপুল বেজবৰুৱাৰ কণ্ঠত দিহা উপভোগ কৰিম। ঠিক আছে। ৰক্ষা কৰা হে করুণাময়, মৰি যাওঁ মই প্ৰসৱ বেদনাতে, মৰি যাওঁ মই প্ৰসৱ বেদনাতে, কোনে সহায় কৰিব মোক, কোনে সহায় কৰিব মোক। স্বামী এৰি গ'লা এই সময়তে, মৰি যাওঁ মই আশ্ৰমৰ মাজতে, কোনে সহায় কৰিব মোক, কোনে সহায় কৰিব মোক। ঠিক আছে দীপুল, পোনপ্ৰথমে এটি সুন্দৰ দিহা গাই দিলা, ধন্যবাদ। দীপুল, পোনপ্ৰথমে তোমাৰ পৰা জানিম তুমি নাগাৰা নামৰ লগত কেতিয়াৰ পৰা জড়িত বা কিমান বছৰ হৈছে যিটো তোমাৰ দল? মই নাগাৰা নামৰ লগত জড়িত আজি প্ৰায় 6টামান বছৰ হ'ল। সেই 6টামান বছৰৰ পৰা মই নাগাৰা নামৰ লগত জড়িত। মাজতে আজি প্ৰায় 3 বছৰ কৰোণা মহামাৰীত নাম পৰিৱেশন কৰিব পৰা নাই, তেতিয়া বন্ধ আছিলে। এতিয়া আকৌ আজি প্ৰায় 1.5টা বছৰেই হ'ল আমি নাগাৰা নামত আকৌ আগবাঢ়িছোঁ বা বিভিন্ন ঠাইত নাম প্ৰসংগ কৰি আছোঁ। এতিয়া বৰ্তমান নাম গাইয়ে আছা? বৰ্তমান নাম গাই আছোঁ। দীপুল, এইখিনিতে জানিব খুজিছোঁ যে তোমাৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰু কোন আছিল বা শিকিছিলা ক'ত তুমি নাগাৰা নাম? মই নাগাৰা নাম আচলতে ঘৰতে শিকিলোঁ আৰু মোৰ শিক্ষাগুৰু আছিল মাননীয় শ্ৰীযুত ভুৱনেশ্বৰ বেজবৰুৱা। তেখেত নাগাৰা নামৰ পাঠক আছিল নেকি? তেখেত পাঠক নাছিল, কিন্তু তেখেতে বিশেষ অভিজ্ঞ আছিল, কাৰণ তেখেতে অসমৰ নাগাৰা নামৰ সম্ৰাট মাননীয় কৈলাশ তালুকদাৰ ডাঙৰীয়া দেৱৰ লগত বাদ্য বজাইছিল, নাগাৰা বজাইছিল আৰু তেখেতৰ সেই অভিজ্ঞতাৰে মোক নাগাৰা নামৰ প্ৰাধান্য দিছে আৰু তেখেতে মোক শিকাইছে নাগাৰা নাম, আৰু তেখেতৰ জৰিয়তে মই আজি বিভিন্ন ঠাইত নাম প্ৰসংগ কৰি আছোঁ। কিন্তু আজি সৌভাগ্য যে আজি তোমাৰ গুৰুদেৱ আজি আমাৰ মাজত উপস্থিত আছে। নিশ্চয় আজি সৌভাগ্য। দাদা নমস্কাৰ জনাইছোঁ আপোনাক। আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ এইখিনিতে। নমস্কাৰ, মোৰ নাম শ্ৰী ভুৱনেশ্বৰ বেজবৰুৱা, গাঁও নিষ্কগতা, ডাকঘৰ ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম। আৰু আপুনি দীপুলক কেতিয়া শিকাইছিল? নাগাৰা কেতিয়া শিকাইছিল? অৱশ্যে নাগাৰা নাম শিকোৱা গুৰু কোনো হ'ব নোৱাৰে। তেওঁক মই নিজৰ ভাতৃ ছাত্ৰ এনেদৰে তেওঁৰ কিবা এটা নামৰ পদক্ষেপ দেখা পাই মই দেখা পাইছিলোঁ যে তেওঁ নিশ্চয় আগবাঢ়িব, সেই ভাবি মই অলপ অনুপ্ৰেৰণা দিছোঁ। জানো তেওঁৰ কণ্ঠ, তেওঁৰ সুৰ মোৰ মনত লাগে। তেওঁ এজন পাঠক হ'ব পাৰে, অসমৰ ৰাইজে তেওঁক আশীৰ্বাদ কৰক, বিভিন্ন ঠাইত নাগাৰা নাম আগুৱাই যাওক, সকলোৱে মৰম কৰক, আশীৰ্বাদ কৰক। অলপ অৰিহণা দিছোঁ, শিকাব পৰা মোৰ যোগ্যতা হোৱা নাই। যি কি নহওক আজিৰ এই অনুষ্ঠানটিত আপোনাক এনেকৈ যে লগ পালোঁ বহুত ভাল লাগিল, ধন্যবাদ। দীপুল, তুমি বৰ্তমান কি নাম গাই আছা ফিল্ডত? ফিল্ডত বৰ্তমান মই নাম গাই আছোঁ, যিহেতুকে মই নিজৰ ৰচিত নাম নাই, সেয়েহে মই কৈলাশ তালুকদাৰ ডাঙৰীয়া দেৱৰ পুলমাৰ বিয়া আৰু পৰীক্ষিতৰ জন্ম, অৰ্জুনৰ পূৰ্বজন্ম, শিয়ালী কন্যাৰ বিয়া, এইবিলাক নাম গাই আছোঁ। এইবিলাক নাম গাই আছে। আৰু লগতে এটি কথা জানিম যে আগন্তুক দিনত
তোমাৰ কণ্ঠত কিবা নতুন নাম শুনিব পাব নেকি দৰ্শকসকলে? কিবা লৈছা নেকি তেনেকুৱা নতুন নাম? হয়, নিশ্চয় মই নতুন নাম এটি গোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। হয়, নে আনিছা নেকি নাম এটি? নাম এতিয়া আনিছোঁ মই, বালি আৰু সুগ্ৰীৱৰ জন্ম। বালি আৰু সুগ্ৰীৱৰ জন্ম। এই যিটো নতুন নামটি ক'ৰ পৰা আনিছা? এই নামটি ৰচনা কৰিছিল আপোনাৰ বালিসত্ৰ নিবাসী, ৰঙিয়া বালিসত্ৰ। ৰঙিয়া বালিসত্ৰ নিবাসী পৱন কলিতা ডাঙৰীয়াদেৱ। এগৰাকী জনপ্ৰিয় অভিযোজক তেখেত নাগাৰা নামৰ। তেখেতে এই কাহিনীটো লিখি উলিয়াইছিল আৰু সেই নামটি মই ফিল্ডত এইবাৰ গাম বুলি আশা কৰিছোঁ। ঠিক আছে, আগন্তুক দিনত এই যিটো নতুন নাম বালি আৰু সুগ্ৰীৱৰ মিলন জন্ম, বালি আৰু সুগ্ৰীৱৰ জন্ম যিটো নতুন নাম, দৰ্শকসকলে আদৰি লওক। এই নতুন নামটি বিপুল বেজবৰুৱাই গাব আগন্তুক দিনত। বিপুল, কথা পাতিম তোমাৰ লগত, কিন্তু তাৰ আগতে তোমাৰ কণ্ঠত আৰু এটি দিহা শুনিব খুজিছোঁ। নিশ্চয় মই কি শুনাবা এইবাৰ? কি শুনাবা? বালি সুগ্ৰীৱৰ জন্মৰ যিটো কাহিনী, সেই নামটিৰ যিটো নতুন নাম সেই নামটিৰ দিহা এটি গাই দিছোঁ। অ ব্ৰহ্মা দেৱে সৃষ্টি কৰে যত জীৱ গণ, যত জীৱ গণ ব্ৰহ্মাৰ সৃষ্টিত একদিন হল অথন্তৰ, ব্ৰহ্মাদেৱে সৃষ্টি কৰে যত জীৱ গণ, যত জীৱ গণ। বিপুল, এইখিনিতে এটি গুৰুত্বপূৰ্ণ কথা জানিব খুজিছোঁ তোমাৰ পৰা, যে নাগাৰা নামৰ নিয়ম হিচাপে কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে বা কীৰ্তনৰ নাম গাব লাগে। যিহেতু এটি নিয়ম আছে, তুমি কি কৰা? আচলতে আমি নাগাৰা নাম আৰম্ভণি কীৰ্তনেৰে কৰোঁ, আৰু এইটো পৰম্পৰা নিয়ম। নাগাৰা নাম কীৰ্তনেৰে আৰম্ভ কৰিব লাগে। আমি সেই প্ৰচেছৰে নাগাৰা নামটো আমি কীৰ্তনেৰে আৰম্ভ কৰোঁ। আৰু যদিহে কেতিয়াবা সময়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে যদি অনুৰোধ কৰে যে আমাৰ কীৰ্তন নগালেও হ'ব, বাহিৰা নাম পৰিৱেশন কৰিব লাগে, তেতিয়া ৰাইজৰ বিপুল দাবীত আমি দশাৱতাৰ বুলি দশাৱতাৰৰ যিখিনি আছে সেই দশাৱতাৰ গাই আৰম্ভণিতে দশাৱতাৰ গাই আমি বাহিৰা নাম, তাৰপিছত বাহিৰা নাম গোৱা যায়। এইখিনিতে আৰু জানিব খুজিছোঁ যে তোমাৰ আন এটি প্ৰতিভা আছে। নিশ্চয়। সেই প্ৰতিভাটি হ'ল তুমি এটা ওজাপালি দলত আছা। তুমি ডাইনাপালি হয়নে? হয়, ডাইনাপালি। ওজাপালিত ডাইনাপালিয়াই কেতিয়াৰ পৰা জড়িত তুমি ওজাপালিৰ লগত? মই প্ৰায় ওজাপালিৰ লগত 10 বছৰ মানে হ'ল। মানে নাগাৰা নামতকৈ আগতে মই ওজাপালি শিকিছোঁ। আৰু মোৰ গুৰুজনা আছিল মোৰ নিজৰ ঘৰৰ ওচৰৰে, মোৰ মামা হয়, স্বৰ্গীয় দেৱেনশীল ডাঙৰীয়াদেৱ। তেখেতে ওজা আছিল। তেখেতে ওজা আছিল আৰু সেই ওজাজনেই মোক ঘৰত গৈ মোক তেখেতে গুৰু শিক্ষা দিছিল। আৰু ওজাপালি পৰিৱেশন তেতিয়াৰ পৰা মই এতিয়া বৰ্তমান অনুষ্ঠান কৰি আছা নে ওজাপালি অনুষ্ঠান? নিশ্চয় অনুষ্ঠান কৰি আছোঁ, বিভিন্ন স্থানত কৰিছোঁ। এই আমি আজি য'ত উপস্থিত হৈছোঁ, এই মহান ঠাই, এখন জনপ্ৰিয় থান নিমুৱা বুঢ়া গোঁসাই থান। হয়, এই ঠাইতো আমি ওজাপালি পৰিৱেশন কৰিছোঁ। আৰু ইয়াতে জগদ্ধাত্ৰী পূজাত আহিছিলে। হয়, জগদ্ধাত্ৰী পূজাত আহিছোঁ আৰু শিৱ পূজাত আহিছোঁ। এনেকুৱাকৈ বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি ওজাপালি পৰিৱেশন কৰি আহিছোঁ। বিপুল, যিহেতু আজি এনেকৈ লগ পালোঁ তোমাক, নিশ্চয়, গতিকে যিহেতু তুমি এটা ওজাপালি দলত জড়িত হৈ আছা, তোমাৰ পৰা ওজাপালি দিহা বুলি কয়নে? দিহা বুলি কয়। ওজাপালি দিহা আছে, পদ আছে। গতিকে যি কি নহওক, ওজাপালি দিহাই হওক বা পদেই হওক, অলপ এফাকি হ'লেও শুনিব পাৰিম নেকি? নিশ্চয়, মই যি পাৰোঁ অকণমান গাইছোঁ পাৰিছোঁ। অ ৰাধেৰ বধু আছয়, অ শ্যাম কানুৰ ঘৰে সাজে, ঐ আমি চলিয়া যাইব আপোনাৰ কাজে,
ৰাধেৰ বধু আছয় হৈয়া। ঠিক আছে, সুন্দৰ পৰিৱেশন, বহুত ভাল লাগিল। ঠিক আছে। বিপুল, আজিৰ অনুষ্ঠানটিৰ শেষত তোমাৰ পৰা এটি দিহা শুনিব খুজিছোঁ। এটি দিহা শুনিম আৰু আজিৰ এই অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিম। নিশ্চয় আমাৰ জনপ্ৰিয় পাঠক কৈলাশ তালুকদাৰ ডাঙৰীয়াদেৱে যিটো পৰীক্ষিতৰ জন্মৰ নামটি গাইছিল, পৰীক্ষিতৰ জন্ম, তাৰে এটি দিহা গাই দিছোঁ বাৰু। অ হাঁহি হাঁহি অস্বস্তমায় দুৰ্যোধনক ও পাণ্ডৱৰ মুণ্ড কাটি আনি দিব মই, আদেশ দিয়া মহাৰাজায় যাওঁ এতিয়া। দীপুল, আজি সঁচাই বহুত ভাল লাগিল। এনেকৈ নিমুৱা বুঢ়া গোঁসাইৰ থানত হয়, ঘগ্ৰাপাৰৰ নিমুৱা বুঢ়া গোঁসাই থানত এনেকৈ লগ পালোঁ, তোমাক লগ পালোঁ। লগতে সুন্দৰ নাগাৰা নামৰ দিহা উপভোগ কৰিলোঁ, নিশ্চয়। লগতে ওজাপালিৰো দিহা উপভোগ কৰিলোঁ, কিছু কথা জানিলোঁ, নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিলোঁ তোমাৰ পৰা। গতিকে তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। নিশ্চয় মই আপোনাক এই আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট চেনেলটোক স্বাগতম জনাইছোঁ। আৰু এই চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ ৰাইজৰ লগত চা চিনাকি হ'ম বুলি আশা ৰাখিছোঁ। আৰু এই চেনেলটোক আগুৱাই যোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক, লাইক কৰক। আৰু মই অসমবাসী ৰাইজক সেৱা জনাইছোঁ, আমাকো যেন এই চেনেলৰ জৰিয়তে আগুৱাই যোৱাৰ কাৰণে সকলোৱে সহায় কৰক, আগুৱাই যোৱাত আশীৰ্বাদ সহায় কৰক, আশীৰ্বাদ কৰক, মৰম কৰক। ঠিক আছে, ধন্যবাদ জনাইছোঁ তোমাক পুনৰবাৰ। ধন্যবাদ।